নমস্কাৰ নমস্কাৰ সকলকে আজি মই এটা বৰ্তমান উপস্থিত হৈছো শগুন্তলা থিয়েটাৰৰ গ্ৰীণ ৰুমত দেখিছেনে গ্ৰীণ ৰুম ৰং দেখছা গ্ৰীণ এইবিলাক আৰু আমাৰ সকলো গ্ৰীণ ৰুমত আমাৰ এয়া উপস্থিত আছে শগুন্তলা থিয়েটাৰৰ হিৰো শুকুৰ আলী আৰু এয়া প্ৰযোজক ডক্টৰ শ্ৰদ্ধাৰ আমাৰ সবত মৰমৰ সবে চিনি পাই কি আছিল আপোনাৰ নাম হৰকান্ত বৈশ্য সকলো পৰিচিত নাম শগুন্তলা থিয়েটাৰৰ মানে আখৰা এবাৰ কেনেকুৱা চলিছে আখৰা খুবেই ভাল আপোনাৰ 6 দিন আমি কৰিলে আখৰা এতিয়াও চলি আছে ভিতৰত ভালেই আৰু এইবাৰ আপোনালোকে শুনবা পাইছো 12খন নাটক লৈ ফেলে আপোনালোকে ৰাইজৰ মাজত যাব হয় চেষ্টা কৰিম কি হয় আৰু আপোনাৰ মানে হেৰি নামটো শগুন্তলা থিয়েটাৰ শগুন কে ৰাখলা শকুন্তলা আগতে আছে কিন্তু শগুন্তলা নামটো কে ৰাখলা সেইটো এটা ইন্টাৰেষ্টিং মানে আমাৰ যিকিটা কৰ্মকৰ্তা গোটেইকেইটা মিলি কিনে আমাৰ মানে 6টা গুণ আছে মানে সেইকাৰণে আমি নাম থৈছো শগুন্তলা মানে শগুণ যিবিলাক গুণ তলা মাৰি থৈ দিছে হয় শগুন্তলা খুব সুন্দৰ অৰ্থপূৰ্ণ নাম আৰু আমাৰ এয়া হিৰো খুব সুন্দৰ তেওঁ বাচন ধুৱে বা খুব সুন্দৰ মাংসৰ পিচ তেওঁ ব্ৰইলাৰৰ দোকান আছে খুব ধুনীয়া মাংস কাটে আৰু লহাটিঙো খুব মানে আপোনাৰ লগত যদি লহাটিং আছে দিব পাৰিব খুব মানে এটা প্ৰফেচনেল মানুহ আৰু মানে কৰ্ম কৰি যাব লাগে মানুহে মানে নাটক এখন কৰাৰ আগতে কিছুমান মানে কামবিলাক অবজাৰ্ভ কৰিব লাগিব যেনে মই লহাটিং কেতিয়াবা যাওঁ গাঁৱে গাঁৱে এইটো কামটো মানে মই পেচা নহয় মই এইটো অবজাৰ্ভ কৰোঁ মানে সেইটো আৰু কেতিয়াবা কাৰোবাৰ হোটেলত মানে আমাৰ ধমধমাতে বিচিত্ৰ হোটেল আছে বিচিত্ৰ মহাজনৰ হোটেল বুলি কয় তাত কেতিয়াবা মই গিলাচত ধুওঁ পিছপিনে মানে এইটো অবজাৰ্ভেশ্যন কৰিব লাগিব মানে অলপ বিভাগে মই হাতখানে বিশেষি বিভাগে অভিনয় কৰাৰ আগতে মূল মন্ত্ৰ কি জানেনে অবজাৰ্ভেশ্যন এইটো মানে ৰাইজক বুজাই দিব অবজাৰ্ভ কৰিব লাগে তাৰ কেমেৰাটো ধৰবনি হাতখান বিহেছি আমাৰ মানে ষ্টেণ্ডাৰ্ড আনবান নহ'ল না প্ৰব্লেম হ'ল আৰু আমাৰ মানে আমাৰ শুকুৰ আলী খুব সুন্দৰ অভিনয় কৰে তোমাৰ কেইটামান ডাইলগ মানে মোৰ শুনবা খুবেই ইচ্ছা গৈছে যদি শুনে দে ডাইলগ আছে মোৰ বহুতো ডাইলগ আছে প্ৰথম মই দেও সকলোকে বুজাই দিবি এই চলিহাই কাৰো বস্তিত নাহাগে খুব সুন্দৰ এটা আমাৰ অৰ্থপূৰ্ণ নাম ডাইলগ তো মানে নাহাগে আৰু বস্তিত হয় কি কাৰো বস্তিত নাহাগে খুব সুন্দৰ মানে আজিকালি দাদা আপুনি কেমেৰা মানে আজিকালি এনেকা হৈছে কোনি কাৰ বস্তিত হাগে সেইটো কোনো পাত্তা নাই এনেকে লিখিছো আৰু এনেকে লিখা গৈছে নাটকখন আপুনি লিখছে নাটকখনৰ নামটো কি আপোনাৰ এইখন হৈছে হৰকান্তৰ বস্ত্ৰহৰণ খুব সুন্দৰ আপোনাৰ নাম যিহেতু হৰকান্তৰ মোৰ নামতে লিখিছে খুব সুন্দৰ নাম আৰু কিবা মানে ধৰি লওক 12খন নাটক লোৱা গৈছে 12খন নিশ্চয় আপোনাৰ মোৰ গোটেইকেইখন মোৰেই খুব সুন্দৰ নলবাৰী ৰাসত এইবাৰ প্ৰগ্ৰেম আছে নে মানে নলবাৰী ৰাস 3 দিন হ'ব আমাৰ 12খন নাটকটো একেদিনে 3 দিনততো 12খন নাটক শেষ কৰিব নোৱাৰো সেইকাৰণে মই ভাবিছো এইবাৰ নলবাৰী নিনিও আৰু ৰাসৰ পিছত কি ভাবো আৰু কিবা যদি এইবাৰ আমি ধমধমাতে কৰিম আৰু আপোনাৰ হিৰোইন কোনোবা থিয়েটাৰত হিৰোইন মানে আমাৰ শগুণ থাকা বুলি ক'লো যে ইয়ে হিৰো ইয়ে হিৰোইনি ইয়ে চব মানে নাটকখন মানে গোটেই কেৰেক্টাৰবিলাক মই লিড ল'ব লাগে মানে হিৰো হ'ব লাগিব হিৰোইনো হ'ব লাগিব কেতিয়াবা ডাকু হ'ব লাগিব ভিলেনো হ'ব লাগিব সেইবিলাক সকলো মানে মঞ্চত কেৱল এটা মানুহে দেখা পাব সেইটোৱে মই এবাৰ মই মহিলা হৈ আহিব লাগিব সংলাপটো দি দিয়া যাটো কিবা এটা যা সংলাপ সেইটো যোৱা বছৰ নাটকত খুব সুন্দৰ ডাইলগ আছিল সেইটো কৈ দিওঁ ডাইলগটো অলপ মই পাহৰিছোঁ কি আছিল মনত কৰোঁ কি আছিল এইটো আপোনাৰ তই মোৰ শুনিছ নহয় তই মোৰ কোনো নহয় যা যা খুব সুন্দৰ ডাইলগ আৰু আছে দুটামান ডাইলগ মানে মোৰ ৰিয়েল ঘটনাৰ কিছু আপোনালোকৰ চেনেলটোৰ জৰিয়তে ৰাইজক শুনাব বিচাৰিছোঁ মানে মই এজনী ছোৱালী ভাল পাইছিলোঁ সেই ছোৱালীজনী মানে বিয়া হৈ গ'ল মানে আমাৰ মাক আহি কিনে মই বিয়া খাব গৈছিলোঁ আহি কিনে মায়ে সুধিলে ল'ৰাজন মানে ছোৱালীজনীৰ গিৰেক মানে
যাৰ লগত বিয়া হ'ব আৰু এই ল'ৰাজন কেনে ধুনীয়া নাই হৈছে মই কৈছোঁ আৰু এনে ধুনীয়াই লাগিছে কিন্তু সি অকণমান মাল খাই বোলে মানে সি ল'ৰাজনে মাল খায় খুব সুন্দৰ মোৰ চকু পানী ওলাই গৈছে খুব সুন্দৰ ডাইলগ সেইটোৱে আৰু মানে চকু পানী মুচি ল'ম কেমেৰাটো ধৰচোন মোকে দিয়ক মই মানে সৰ্বগুণ আছে মানে কি ল'ৰাজন দাদা কি হ'ল দুখৰ নাপাওঁ মানে মানে মোৰ মানে আজি হাঁহি উঠিছে বেটি মোক এৰি কিনে আজি মদাপি এটাৰ লগত বিয়া হৈছে মই মাক কৈছিলোঁ এনেই ধুনীয়াই লাগিছে কিন্তু মদ নাখালে আৰু বেছি ধুনীয়া লাগি নহয় নাটকখন দুখৰে হ'ব কিন্তু মই এইখন নেদিওঁ আৰু মানে তাইক মই আজিও ভাল পাওঁ তাই য'ত আছে তাই সুখত থাকক দাদা কি কৰে এইবিলাক হওক দেখিছেনে ৰাইজ হ'ব আপুনি কি ইণ্টাৰভিউ লৈ লওক আৰু মই মানে টাইম নাই আৰু মোৰ বহুত দূৰ হ'ব নাটকখন একো নাই এটা ডেন্স চাই পেলাই আমি সামৰোঁ আৰু প্ৰগ্ৰেমটো ডেন্স বান্ধি পাতিব বালাটো দি দে বালা এনেকৈ মানে পালা মানে এইটো ডেন্স হয় কিন্তু মজিয়াবিলাক সাৰিব লাগিলে এইটো ডেন্স কৰোঁ মই কষ্টও নহয় কামো হৈ যায় এছে সেনেকৈ আৰু খুব সুন্দৰ তো আমি এতিয়া মানে অনুষ্ঠানটো সামৰিম আপোনাক মই বেজাহে দুখ দিলোঁ আৰু নাই বেজাৰ দুখ দিয়া নাই আপুনি দিয়া নাই ভাল লাগিল লগ পাই নিশ্চয় আকৌ থিয়েটাৰ নাটক চাম আমি এতিয়া ৰিহাৰ্চেল কৰোঁ ঠিক আছে ঠিক আছে মই গ্ৰীণ ৰুমৰ পৰা বিদায় ল'ম এতিয়া আমাৰ মানে কি মোৰ এটা ফোন আহিল মই কৰি আছোঁ পিছত ঠিক আছে আমাৰ প্ৰযোজক ডাঙৰীয়াটো এতিয়া বিদায় ল'ম চবকে নাটক আপোনাৰ লগত নিশ্চয় ভাল হ'ব সকলোৱে চাব শগুন্তলা থিয়েটাৰৰ হৰকান্তৰ বস্ত্ৰহৰণ চাব সকলোৱে ধন্যবাদ বাই বাই